নমস্কাৰ গাইজ, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আচলতে আমি এটা খুব ভাল কাম কৰিম বুলি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোককো দেখাম এই কামটোনো আচলতে কি। গতিকে দেৰি কৰি নাথাকোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিহেতু মই বাইক লৈ যাম, গতিকে ফোনটোত ভিডিঅ' ৰেকৰ্ড কৰি থকাটো অকণমান অসুবিধা হ'ব। গতিকে ডাইৰেক্ট আমি যিডোখৰত এই কামটো কৰিম তাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই বাইকত যাম বুলি ভাবিছিলোঁ, কিন্তু এইফালৰ পৰা আহিলে মনজিত। এতিয়া মই মনজিতৰ লগত মানে উঠি গুচি যাম। পৰাকে ৰখি আছে শুনিবা। আচলতে এই গছখিনি যে দেখিছে আপোনালোকে, এই গছখিনিত আচলতে এসময়ত বহুত বগলী আৰু কিবা হাবুং ভঙা এনেকুৱা ধৰণৰ চৰাই বাস কৰিছিল। কিন্তু যেতিয়া এই ৰাস্তাটো নতুনকৈ বনাবলৈ আৰম্ভ কৰিলে, তেতিয়া এই গছখিনি আচলতে ৰাস্তাটো বহলোৱাৰ নামত যথেষ্ট গছ গছনি কাটি বহল কৰি দিয়া হ'ল। আৰু তেতিয়া বহুত ইয়াৰ চৰাই চিৰিকটি আচলতে ক্ষতিগ্ৰস্ত হ'ল। গতিকে আমি ভাবিছোঁ এই পথছোৱা কিছু দূৰ যিমান দূৰ পাৰোঁ আমি বৃক্ষৰোপণ এটা কাৰ্যসূচী আৰম্ভ কৰোঁ। আৰু অকল এয়াই প্ৰথম বা এয়াই শেষ নহয়, প্ৰথম আৰম্ভণি কৰিছোঁ আজি। আৰু ভৱিষ্যতে আমি এনেধৰণে গছপুলি ৰুই যোৱা মানে পৰিকল্পনা এটা হাতত লৈছোঁ। কৈ দিয়া দুষাৰমান। চৌখাম ৰাভাজ্যোতি সংঘ আৰু মইনা পাৰিজাতৰ উদ্যোগত আমি বৃক্ষৰোপণ কাৰ্যসূচী এটা গ্ৰহণ কৰিছোঁ। আচলতে আমাৰ নিজৰ ভুলৰ শুধৰণিৰ কাৰণে আমি আজি এই পদক্ষেপটো হাতত লৈছোঁ। এইখিনি লৈ যাওঁ এইখিনি লগতে ব'লা। কাহিনীটো মানে আমাৰ এতিয়া এই ৰাস্তাটো নতুনকৈ হৈছে আৰু ইয়াৰ কাষত থকা গছবিলাক ইতিমধ্যে কাটি পেলোৱা হ'ল। আৰু সেইটো কাৰণে যেতিয়া কাটিছে তেতিয়া ভাবিছোঁ যে আমি কিবা এটা ইনিচিয়েটিভ ল'ম আৰু গছ দুজোপামান ৰুম আৰু ডাঙৰ কৰিম। তেনেকৈ মনলৈ চিন্তাটো আহিলে আৰু আমি চৌখাম ৰাভাজ্যোতি সংঘ আৰু মইনা পাৰিজাতৰ তৰফৰ পৰা এটা ইনিচিয়েটিভ হাতত ল'লোঁ। আৰু আজি সেই যিটো কাৰ্যসূচী লৈছোঁ সেইটো আজি আমি ৰূপায়ণ কৰি আছোঁ। মই ভাবিছোঁ গছ দুজোপা ডাঙৰ হ'ব। ভৱিষ্যত মানে আমি যদি ৰাইজে যদি সহায় কৰে তেনেহ'লে আৰু দুই এজোপা গছ ৰোৱাৰ আশা এটা আছে। কাৰণ আৰু আগত গছ মানে খালী হৈ আছে, তাত গছ নাই, গছবিলাক কটা হ'ল ইতিমধ্যে। গতিকে যদি ভৱিষ্যতে ৰাইজে যদি সহায় সহযোগিতা কৰে বা আমাৰ ইয়াত থকা গোটেই ল'ৰাখিনিয়ে যদি সহায় সহযোগিতা কৰে তেনেহ'লে অনাগত দিনত আৰু ৰোৱাৰ পৰিকল্পনা আছে। আজিৰ কাৰ্যসূচী সমাপ্ত। এয়া পৰাগ ছাৰহেঁত আগত গৈ আছে। মোৰ নামতো পিছে এটা পুলি ৰুই দিয়া হ'ল আগত। যিহেতু ময়ো মানে লাগি আছিলোঁ, কামটো লাগি আছিলে, একদম আৰম্ভণিৰ পৰা লাগিছে দেই, সহায় কৰিছে একদম। সকলোৱে মিলি পুলিকেইটা ৰুলোঁ, খুব ভাল লাগিলে। আকৌ ৰুমনে আকৌ হেৰি আৰু ৰুম আমি বহুতৰ এনে সঁহাৰি পাইছোঁ, মানে কৈছে যে সহায় কৰিব। গতিকে আমি ভৱিষ্যত দিনত আকৌ ৰুম বুলি আশা কৰিছোঁ। মোৰ পুলিটো এইডোখৰতে আছে নেকি, কোনোবা এডোখৰত। এইটো নহয়, আগত আছে। আগৰ পুলিটো মোৰ ভাও চাগে। এইটো মোৰ নামত ৰুইছোঁ। আৰু এইভাগে সকলোৰে নামত যোনে যেনেকৈ মানে সহায় সহযোগিতা কৰিছে তেনেকৈ আমি প্ৰত্যেকৰে নামত এটা এটা পুলি ৰুইছোঁ। আৰু আপোনালোকেও সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু যিহেতু এটা খুব ভাল কাম বুলি ভাবিছোঁ আমি, গছ থাকিলেহে মানুহ থাকিব। বিভিন্ন কামত য'তে ত'তে গছ অনবৰতে কাটি থকা হৈছে, কিন্তু গছ ৰোৱা মানুহৰ সংখ্যা খুব কম। আচল কথাটো হ'ল গছ পুলি এটা ৰোৱাটো বৰ ডাঙৰ কথা নহয়। গছ পুলি এটা সকলোৱে ৰুব পাৰে। 5 জুনত সকলোৱে গছ আচলতে ৰুৱে, কিন্তু এই গছকেইজোপা কিমান প্ৰতিপালন কৰে, কেইজোপা গছ শেষত যি উঠে, এইটোহে আচলতে ডাঙৰ কথা। গতিকে আমি সকলোৱে ৰুইছোঁ যদিও ইয়াৰ আচল দায়িত্বটো হ'ল ইয়াৰ ওচৰ পাজৰৰ মানুহসকলৰ। কাৰণ এইফালে যদি মানুহজন আগবাঢ়ি যাওঁতে দেখে যে পুলিটো ছাগলীয়ে খাই আছে, গৰুৱে খাই আছে, বা কোনোবাই কিবা এটা কৰোঁতে পুলিটো অনিষ্ট সাধন হৈ আছে, সেই বস্তুটো যাতে যাওঁতে যদি তেওঁ ঠিক ঠাক কৰি থৈ যায়, তেতিয়াহে আচলতে এই আমি যিকণ কষ্ট কৰিম বুলি আগবাঢ়ি আহিছোঁ, যিকণ কষ্ট বৰ্তমান কৰিছোঁ, সেই কষ্টখিনি সাৰ্থক হ'ব বুলি আমি ভাবিছোঁ, হয়নে নহয়?
অকল হেৰি কৰিব পুলিবিলাক আমি এনেকুৱা নহয় যে অলপ ৰুই শেষ কৰি দিছোঁ যে কৰ্মটো আমি একেবাৰে ডাঙৰ হোৱালৈকে ইয়াৰ প্ৰতিপালন কৰা দেখা লৈছোঁ আৰু যি আমি 20টা পুলি মুঠতে ৰুইছোঁ 20টা পুলি জীয়াম 20টা পুলি আমি 20টাই ৰোৱা জীয়াবৰ কাৰণে আমি টাৰ্গেট লৈছোঁ আৰু এইটোৱে কথাটো গতিকে ধন্যবাদ আজিলৈ ভাই ভাই আৰু আশা ৰাখিছোঁ আপোনালোকেও ভৱিষ্যত সময়ত এনেধৰণে পুলি দুই এটা ৰুব আৰু আশা ৰাখিছোঁ ইয়াত সহায় সহযোগিতা কৰি আমাৰ এই ধুনীয়া পৃথিৱীখন সেউজীয়া হৈ থকাত সহায় কৰিব